কেছ ৰচন আমাক কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে এইটো কাৰণে বহুত কথা লৈ মানে এইটো আছে আৰু SP ৰাকেশ ৰচন আৰু এই আগৰৱালা IGP এইবিলাকৰ বেছি কিবা কৰাৰ কাৰণে এইবিলাক হৈছে আৰু গোটেইবিলাক আমাৰ যিটো আমি ডিমাণ্ড কিবা বা আলোচনা কৰিব এইটো মিলি গ'লেতো আৰু কি হ'ব এই এনেকুৱাতো হোৱা নাই মই য'ত তাকে এইটো পাত্তাই নাপায় অসমা কিবাবিলাক ক'ত আছিলে মইতো বাৰ্মা বৰ্ডাৰত আছিল যেতিয়া CMৰ লগত আমি কণ্টেক্ট হ'ল তেতিয়া আমি আহিলোঁ অৰুণাচল এইটোতো CM ছাৰে যি কৰে এইটো হ'ব দিয়াটোতো ঠিক তেনেকুৱা ডিজিনেটেড কেম্প দিব আমাক চিজফায়াৰ হিচাপত এইটো মিডিয়েটৰ আমাৰ থুলুংগা ভাই আছে আৰু এই পৃথ্বীৰাজ ভাই আছে সিহঁতে জংঘলত গৈ আমাক লাগ ধৰিছে আমাৰ যিবিলাক অভাৰগ্ৰাউণ্ড হিচাপত আছিল সিহঁতক কেনেকৈ বা তাহন লিংক কৰিলে তাৰপিছত সিহঁতৰ লগত গৈ আমাক লাগ ধৰিলে আৰু মিনিষ্টাৰ ছাৰে আমাক যেনেকৈ আহ্বান কৰিছে বা আমাৰ বড়োৰ সংশোধনবিলাক যি কৰিছে মাতিছে মাতাৰ কাৰণে যেন আমি শান্তিৰ কাৰণে মাতাৰ কাৰণে আমাৰ যি BTR ইমপ্লিমেণ্ট বাকী আছে এইবিলাক ছাকচেছ কৰাৰ কাৰণে বা কি আৰু জেলত থকা লিডাৰ আমাৰ ৰঞ্জন দৈমাৰী ছাৰ সিহঁতক ৰিলিজ দিব লাগে খুব সোনকালে এইবিলাকক মানে লৈ আমি আলোচনা এটা কিবা BTR ইমপ্লয়মেণ্ট প্লাছ এই ৰঞ্জন দৈমাৰী ছাৰ জেলৰ পৰা ওলোৱা বা এই কেডাৰবিলাকৰ যিমান আমাৰ NDB হিচাপত ধৰা খাইছিল বা আমাৰ NLFB হিচাপত যিবিলাক ধৰা খাইছে এইবিলাক আমি চাৰেণ্ডাৰ কৰা নাইতো শান্তি আলোচনাৰ কাৰণে আহিছে এইবিলাক মানে ৰিপৰ্টাৰবিলাক আমাক চাৰেণ্ডাৰ কোৱাবিলাক এইটো হোৱা নাই কৈছে আমি আমাৰ জেলত যিকেইটা আমাৰ লিডাৰ কেডাৰ আছে বা আমাৰ যে আৰু BTRত যিবিলাক বাকী ইমপ্লিমেণ্ট কৰিব এইটো ছাকচেছ নোহোৱালৈকে আমাৰ চিজফায়াৰ হিচাপত আছে চাৰেণ্ডাৰ নহয় শান্তি আলোচনা হয় আপোনালোকে চাৰেণ্ডাৰ কৰা নাই হয় চাৰেণ্ডাৰ নহয় আমি শান্তি আলোচনাৰ কাৰণে কিমানজন আহিছে আমাৰ 23 আহিছে আপোনালোকৰ কিবা সময়সীমা আছে নেকি যে ইমান দিনৰ ভিতৰত শান্তি আলোচনাটো এই আমাৰ যিটো ইমপ্লয়মেণ্ট ছাকচেছ হ'ব তেতিয়ালৈকেহে আমাৰ এই ডিছবেণ্ড কৰিম আৰু আহিব নেকি আমাৰ আহিব টোটেল আমাৰ 200 জন কেডাৰ হ'ব সীমাৰ কথা নহয় আমাৰ CM ছাৰে 1 মাহ কৰে না 2 বছৰত কৰে না 5 বছৰ কৰে এইটো CM ছাৰৰ পৰা আমাৰ 200 আছিল এতিয়া NLFB হিচাপত আমাৰ 200 জন কেডাৰ হ'ব সেইটো আমি পাতিছোঁ আৰু পাতিমেই এতিয়া এইটো বেলেগ সংগঠন হিচাপত আমি ক'ব নাযাওঁ আমাৰ বড়ো হিচাপে আমি বড়ো সংগঠনটো আমি ক'লোঁ আৰু অসম আৰক্ষী আপোনালোকক বাধ্য কৰিলে নেকি যাৰ কাৰণে আহিব লগা আমাকতো বাধ্য ইমান কৰা নাই আমি CM ছাৰৰ লগত বা আমাৰ বড়োৰ চাইটোছো বা এপছো বা ই BTCৰ প্ৰমোদ বড়ো ইহঁতে আমাক এই শান্তিৰ কাৰণে মাতিছে বা CM ছাৰো মাতিছে এইটোৰ কাৰণে আহিছে অস্ত্ৰ সম্বৰণ কেতিয়া কৰিব এইটো যেতিয়া লাষ্টত আমাৰ ছাকচেছ হ'ব আমাৰ কোটাবিলাক আপোনালোক সন্তুষ্ট হ'লেহে আপোনালোকে চাৰেণ্ডাৰ কৰিব হয় কালি আপোনালোকে শ্বিলঙলৈ যোৱা কথা আছে নেকি গৃহমন্ত্ৰীক লগ কৰাৰ কথা আছে নেকি আপোনালোকে অমিত শ্বাহ সেইটোৱে ফাইনেল হোৱা নাই এতিয়াতো আমাৰ বড়ো বা আমাৰ সংগঠনক যেনেকুৱা ৰেছপন্স দিছে আমাৰ এই চবচে ভাল আমাৰ হেমন্ত ছাৰে বিশেষকৈ জংঘললৈ আছিলে কাৰ ভয়তে গৈছিলে জংঘলত কাউকে ভয় কৰা নাই আমাক যেনেকুৱা ব্যৱহাৰ কৰিছে কুকুৰৰ নিচিনা আগৰৱালা IGP BTCৰ আৰু কোকৰাঝাৰৰ SP ৰাকেশ ৰচন আমাক যেনেকুৱা কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে আমি এটা শান্তি শক্তি দেখাত এই চিষ্টেমত সদায় যদি এনেকুৱা কৰে মানুহৰ মনটো ভাল নাথাকে না তাৰপিছত আমি জমা হ'লোঁ আৰু যি হৈ হওঁ বন্দুক আৰু ধৰিম লাগিলে তাতেও মাৰামাৰি হৈ মৰিলে মৰিম এই চিষ্টেমত আমি ওলাইলোঁ আৰু কিমানজন গৈছিলে আমি 530 জনমান আছিল মানে যেতিয়া আপুনি ক'লে যে মুকেশ আগৰৱালাই আপোনালোকৰ কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে বা বেয়া ব্যৱহাৰ কৰিছিলে সেই সময়ত আপোনালোকে কিমানজন মানুহ একত্ৰিতভাৱে একেলগে আকৌ জংঘললৈ গুচি গৈছিলে সি কুকুৰৰ আগৰৱালা কাৰোবাৰ এজনৰ নাম ৰাকেশ ৰচন SP আগৰৱালা আচ্ছা অনুৰাগ আগৰৱালা আপোনালোকৰ লগত বেয়া ব্যৱহাৰ কৰিছিলে কিমান বাৰ কৰিছে মোক বোলে অলপ ঘূৰি বেৰাব গ'লে মানে বেল দি খুবাই ঘৰত ৰাখি আহিব বা ক'ৰবাত গেছৰ ৰাখিব বেল দি মাৰিব ইয়াৰ কিবা গোলাম কাইছিল নেকি আমি মোক বেল দি মাৰিবা আপোনাৰ বেল দি মাৰিছে
বেল দি মাৰিব চাইছিল সি নিজে পুলিচ ষ্টাফ দিছে আৰু সেই পুলিচৰ বস্তুই আৰু চিজ কৰি মানে নিজৰ পুলিচকো মানে কিবা বহুত বেয়া বেয়াকৈ কয় মোকতো কুকুৰৰ নিচিনা বনাই এটা শান্তি চুক্তিত অহাটোতো তেনেকুৱা কৰিব নালাগিছিল না আৰু চাউৰাইগৰা আমাৰ এটা চেয়াৰমেন আছিল সেই টাইমত চাউৰাইগৰাকো কিমান কুকুৰৰ নিচিনা গালি দিলে এই বগৰীবাৰীত লৈ পালে এই তেনেকুৱাতে বহুত কথা ওলাইছে আৰু বা বহুত মনটো বেয়া লাগে আপোনাৰ মনটো কৈছে যে মই পুনৰ ঘূৰি যাম এই বিষয়টো আপোনাক কোনে দৃষ্টিকৰণ কৰিলে যে মই আপোনাক পুনৰ আহিছোঁ পুনৰ জংঘলৰ পৰা এতিয়া আহিছোঁ আজি গুৱাহাটীত আপুনি আহি উপস্থিত হৈছে মুখ্যমন্ত্ৰীক লগ কৰিব কেনেকৈ আহিল আমি এতিয়া মিডিটাৰ IGP DGP ছাৰ বা আমাৰ হেমেন্থ ছাৰে আমাক মিডিটাৰ হিচাপে দিছে তাৰ পৰা মানে